সো হেল্ল' গাইজ, স্বাগতম জনাওঁ আমাৰ এটা নতুন ভিডিঅ'ত। আৰু আজি আপোনালোকে কি ক'ম, আপোনালোকৰ সন্মুখতে দেখা পাই আছে এটা বুঢ়া মানুহৰ ফটো। একচুৱেলি এইটো মোৰেই ফটো হয়। তো আপোনালোকে কেনেকৈ বহুতে গম পাই আছে যে কেনেকৈ এনেধৰণৰ নিজৰ ফটোখন বুঢ়া কালৰ ফটোখন চাব পাৰি, কেনেকৈ বনাব পাৰি নিজৰ ফটোখনৰ এতিয়া ফটোখন বুঢ়া কাললৈ কেনেকৈ দেখা যাব সেইটো বনাব পাৰি। বহুতে জানে আৰু বহুতে এতিয়াও নাজানে, বহুতে বিচাৰি আছে এতিয়াও। মই গম পাইছোঁ বহুতে এতিয়াও বস্তু নাজানে কি হয়, ক'ৰ পৰা বনায়, কেনেকৈ বনায়। চ' আজি কথা পাতিম আপুনি কেনেকৈ সেইটো কেনেকৈ আপুনি বনাব পাৰিব আপোনাৰ নিজৰ ফটো। আপুনি বুঢ়া হ'লে কেনেকৈ দেখিব সেইটো চাব পাৰিব। চবলক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। আপোনালোকে কি কৰিব, প্ৰথমতে নিজৰ প্লে' ষ্ট'ৰটো অ'পেন কৰি ল'ব, বা এপছটোৰ লিংক মোৰ ডেছক্ৰিপশ্যন বক্সতে থাকিব, তাৰ পৰা ক্লিক কৰি আপোনালোকে ডাউনলোড কৰিব পাৰে। ত' চিম্পলি প্ৰথমতে আপোনালোকে নিজৰ যিটো আছে প্লে' ষ্ট'ৰ অ'পেন কৰি ল'ব। মই প্লে' ষ্ট'ৰত গৈ আছোঁ। চ' প্লে' ষ্ট'ৰটো অ'পেন কৰি ল'ব, আৰু অ'পেন কৰাৰ পিছত আপোনালোকে ইয়াত চাৰ্চ বাৰ দেখা পাব, চাৰ্চ বাৰ ক্লিক কৰিব, আৰু চাৰ্চ বাৰ ক্লিক কৰি ফেচ এপ বুলি চাৰ্চ কৰি দিব। চ' ফেচ এপ লিখি পেলাই চাৰ্চ কৰি দিব। তেতিয়া আপোনাৰ সন্মুখত আহি যাব সেই এপছটো। অলপ সময় ৰ'ব। চ' তাৰপিছত আপোনালোকৰ সন্মুখত আহিব ফেচ এপ, যিটো হয় সেইটো সন্মুখতে আহি যাব ফেচ এপ। নহ'লে যদি নাহে এনেকুৱা ধৰণৰ আইকন থকা এপছটো ডাউনলোড কৰি ল'ব ফেচ এপ। তো ডাউনলোড কৰি পেলাই ইয়াত ইনষ্টল কৰি আপোনালোকে অ'পেন কৰিব। অ'পেন কৰাৰ পিছত আপোনালোকে কেনেকৈ হ'ব চাই দেখুৱাই দিম। চ' এইটো হ'ল সেই এপছটো, আৰু এই এপছটোৰ পৰা যিকোনো এটা ফটো মই এতিয়া বুঢ়ালৈ পৰিৱৰ্তন কৰিম। যিকোনো এটা ফটো মই বনাই আছোঁ, ফটো এটা চিলেক্ট কৰি ল'ম। চ' আপোনাৰ সন্মুখত কৰিলোঁ ফটোখন চিলেক্ট, আৰু এতিয়া ফটোখন চিলেক্ট কৰি অলপ সময় লোডিং লৈ আছে। চ' ফটোখন এতিয়া লোডিং হৈ গ'ল, আৰু এই ফটোখন মই এতিয়া বুঢ়া কৰিম। ইয়াত আপোনালোকে দেখা পাই আছে এটা অপশ্যন এইজ বুলি। চ' এইজটোত ক্লিক কৰিব, আৰু আপোনালোকে যদি বুঢ়া বনাব লাগে তেন্তে অল্ড বুলি এটা আছে অপশ্যন, তাত ক্লিক কৰি দিব। চ' অল্ডত ক্লিক কৰিছোঁ, অলপ সময় লোডিং ল'ব। তাৰপিছত চাওক এইটো বনাই দিলে অল্ড কেনেকৈ আপোনাক দেখুৱাই যাব সেইটো দেখুৱাই দিছে। তাৰপিছত যদি আপুনি দাঢ়ি লগাব বিচাৰে, দাঢ়ি লগালে এইটোত আপোনালোকে ব্ৰেড যিটো লিখা আছে তাক সেইটোত ক্লিক কৰিব। তাৰপিছত আপোনালোকে ইয়াত 2 নম্বৰ অপশ্যন যিটো আছে হিপষ্টাৰ, এইটো লিখি দিব। এইটোতে ক্লিক কৰিব। ক্লিক কৰিলে আপোনাৰ সন্মুখত দাঢ়ি লগোৱা আহি যাব ফটো। চ' বন্ধুসকল, আজিৰ কাৰণে ভিডিঅ'টো ইমানেই। আৰু এইটো যদি আপুনি ডাউনলোড কৰিব বিচাৰে তেন্তে এপ্লাই কৰিব। এপ্লাই ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াত সন্মুখত এইটো যিটো আছে ইয়াত আপুনি ক্লিক কৰি দিব। চ' ক্লিক কৰিলে এইটো ডাউনলোড হৈ যাব। এইটো কোনো বেয়া কামত ইউজ নকৰিব, বেয়া কামত। চ' বন্ধুসকল, ভিডিঅ'টো আজিৰ কাৰণে ইমানেই আছিল। ভিডিঅ'টো ভাল লাগে লাইক কৰিব, শ্বেয়াৰ কৰিব, আৰু কমেণ্টত জনাই দিব ভিডিঅ' কেনেকুৱা পাইছে। চ' মিডিয়া চোৱা ভিডিঅ' তেতিয়ালৈকে বাই বাই, টেক কেয়াৰ।